বন্ধুসকল আপোনালোকে বাৰু মাটন খাই ভাল পায় নে নাই নমস্কাৰ স্বাগতম জনাইছো আপোনালোক সকলোকে বহুত দিনৰ মূৰত মোৰ ইউটিউব চেনেল তৃষ্ণা মেথিলৈ আজি আমাৰ যেহেতু দাদাৰ মানে সহকৰ্মী আহিছিল ডিব্ৰুগড়ৰ পৰা আৰু তেওঁলোকলৈ বুলি অকণমান মাটন আনিছিল আৰু এয়া মাছ আৰু আপোনালোকক আজি মাটনখিনি কেনেকৈ বনালো মই আপোনালোকক তাকেই দেখুৱাম বুলি ভাবিছোঁ আৰু এয়া লৈছোঁ মই আদা নহৰু পেষ্ট আৰু এতিয়া মই গুড়ি মছলাৰ ভিতৰত নিমখ হালধি ৰেড চিলি জিৰা পাউডাৰ ধনিয়া পাউডাৰ আৰু মই ইয়াতে গৰম মছলা আৰু মিট মছলা দি লৈছোঁ আৰু ভালকৈ খিনি মই সানি ল'ম এয়া অকণমান পায়সো বনাইছোঁ হোৱা নাই বাৰু হৈ আছে আৰু মই অকণমান ইডলি পিঠা বনাম তেওঁলোকৰ কাৰণে চাহ খাবলৈ এয়া মাছখিনি ভাজিবলৈ দিছোঁ এই মাছখিনিৰে মাছৰ টেঙা বনাম আৰু এইখিনি মই এতিয়া মাটনখিনি বহাই দিছোঁ আৰু মাটনখিনি বনাই থকাৰ লগে লগে মই আনটো কেৰাহীত মই বিলাহী বহাই দিছোঁ মাছৰ টেঙাৰ বাবে মাংসখিনি চফ্ট হ'বৰ বাবে মই কুকাৰত মাংসখিনি পাতি দিছোঁ আৰু 2-3টা চিটি বজাৰ পিছত মোৰ মাংসখিনি হৈ গ'ল বহুত টেষ্টি হৈছিল গাইজ মাংসখিনি আৰু এয়া দাইল মাছৰ টেঙা ভাজি বেচনৰ পকৰি আৰু এয়া ভাত পাপৰ হৈ গ'ল আপোনালোকৰ বাৰু ভিডিঅ'টো চাই কেনেকুৱা পালে আৰু যদি ভাল পালে তেন্তে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ।